পৰীক্ষাও আছে কাইলৈ কিনো কৰিম জানো আৰু এইবোৰ পঢ়া শুনা হোৱাই নাই এইবোৰ পঢ়া চঢ়াবোৰ কোনে উলিয়ালে বাৰু যি হয় হ'ব আৰু পৰীক্ষা এখন মানে মায়েনো কিনো বনাইছে তাকে চাই আহোঁচোন মাংস বনাইছে খাই মজা লাগিব আজি অকণ বেছিকৈ পঢ়িলোঁ বুলি কৈ দিম ৰ'বা কালত ব্ৰহ্মপুত্ৰ প্লাৱনী ভূমিৰ পানীয়ে উপচি পৰে খৰালি নৈখনৰ পানী কমি বিভিন্ন অংশত গেদ জমা হোৱা দেখা যায় এই জমা হোৱা গেদ বা অৱক্ষেপবোৰে নদীৰ মাজত বা প্লাৱন ভূমিত বিভিন্ন আকাৰ চৰ চাপৰিৰ সৃষ্টি কৰে মায়ে শুনিছে নে বাৰু পঢ়াটো অকণ ডাঙৰকৈ চিৰিব লাগিব ৰ'ব খৰালি কালত এই চৰ চাপৰিবোৰত বহু